একদিনীয়া যেটো এসেম্বলি সেশন ইয়াত আমি অংশগ্রহণ কৰিছো আৰু দুটা বিষয় এটা হল এডুকেশনৰ বিল এটা আনিছে আৰু এটা এসডি তেখেতসকলে এটা ডিমান্ড আনিছে 72 crore আৰু এই এসডি টো লাইবিলিটিৰ কাৰণে আনা হৈছে প্ৰথমতে হল যেটো লাইবিলিটি দিব বিচাৰিছে জেনুইন লাইবিলিটি বিলাক দিব লাগিব কিন্তু যোৱা 17 ইয়াৰ্ছৰ আগৰ চৰকাৰৰ সময়ত তেখেতসকলৰ যিখিনি লাইবিলিটি আছে এই লাইবিলিটিজ যিখিনি অডিট কৰা হৈছে তাত দেখিছে কিছুমান লাইবিলিটিজটো জেনুইন নহয় গতিকে আমি আহ্বান কৰিম যে লাইবিলিটিজটো পেমেন্ট কৰাত যিবিলাক জেনুইন যিখিনি আছে সেইখিনি পেমেন্ট কৰে আৰু যিবিলাক জেনুইন নহয় তেখেতসকলে যেহেতু অডিট কৰা নাই আমি অডিট কৰিছিলো আমাৰ হাতত আছে তো সেই কাৰণে বডোলেণ্ডৰ পাব্লিকৰ ডেভেলপমেন্টৰ কাৰণে আহা যিখিনি ফান্ড এই ফান্ডখিনি পাব্লিক ডেভেলপমেন্টৰ কাৰণে প্ৰপাৰলি ইউটিলাইজ হ'ব লাগিব হেতু আমি বিচাৰো আৰু এই ফান্ডটো লাইবিলিটি দিব বিচাৰিছে এটা চৰকাৰৰ বাজেট নেক্সট অহা হয়তো ফেব্ৰুৱাৰী মাৰ্চত যেটো অসম চৰকাৰৰ বাজেটটো হ'ব তাৰ আগত যেটো লাইবিলিটি পেমেন্ট কৰিবলৈ গৈ আছে এইখিনি সময়ত আগত যেটো বাজেটত পইচা আছিল হেতু পাব্লিক ডেভেলপমেন্টৰ কাৰণে আছিল সেই কাৰণে লাইবিলিটিজটো দিয়া ক্ষেত্ৰত আমাৰ বহুতখিনি অবজেকশন থাকিব আৰু জেনুইন লাইবিলিটিছে তেখেতসকলে দিব লাগে হেতু আমি বিচাৰিম সেকেন্ড প্ৰভিন্সিয়েলাইজেশন যেটো বিল আনিছে হেতু আমিও সমৰ্থন জনাইছো কাৰণ যোৱা প্ৰায় 30টা বছৰ 30-40টা বছৰ বহুতখিনি সংগ্ৰাম হৈ আছে ভেঞ্চাৰ স্কুলৰ কাৰণে ভেঞ্চাৰ কলেজৰ কাৰণে আৰু চাকৰিবিলাক ৰেগুলাৰাইজ নোহোৱাৰ কাৰণে গতিকে অসম চৰকাৰৰ 2-3 বাৰ এমেন্ডমেন্ট হৈ গল সেই এমেন্ডমেন্টটো আমাৰ বডোলেণ্ড অঞ্চলৰ বহুতখিনি বড়ো মিডিয়াম অসমীয়া মিডিয়াম স্কুলবিলাক প্ৰভিন্সিয়েলাইজ হোৱা নাই গতিকে আজি যেটো বিল আনিছে কাউন্সিলত যেটো পাস কৰা হৈছে এই বিলটো লৈ পেলাই অসম চৰকাৰৰ তাত ভালকে পাৰসিউ কৰিব লাগিব আৰু এই বিলটো লৈ পেলাই ভালকে কাম কৰিব লাগিব হেতু আমি বিচাৰো আৰু বিলটো কাউন্সিলত পাস হৈছে আৰু গভৰ্ণৰ যেহেতু এপ্ৰুভ পাব লাগিব ইয়াৰ কাৰণে চৰকাৰী পক্ষৰ পৰা তাত তেখেতসকলে কাম কৰিব লাগিব আমাৰ পৰা এই বিলটোৰ ক্ষেত্ৰত বা স্কুল কলেজৰ প্ৰবলেম সমাধান কৰাৰ ক্ষেত্ৰত সদায় আমি সমৰ্থন জনাই যাম